guys, very good morning and welcome back to my YouTube channel again. আৰু বহুত দিনৰ পৰা ভাবি আছিলো মহামৃত্যুঞ্জয় মন্দিৰ আহিম আৰু আজি ফাইনালি আহি গলো। তো গাইস ইয়াতে গাড়ী পৰা নামিলো আৰু এতিয়া ইফালে খুজকাই যাব লাগিব মৃত্যুঞ্জয় মন্দিৰলৈকে। মন্দিৰ গাইস এতিয়া আপোনালোকে দেখিবলৈ পাইছে আমি মন্দিৰ আহি পালোহি আৰু এতিয়া মন্দিৰৰ ভিতৰত গৈ আছো আপোনালোককো দেখাম। আৰু গাইস বহুত দিনৰ পৰা প্ল্যান কৰি আজিহে ফাইনালি আহিলো। প্ৰথমে গাইস এতিয়া চাৰিওফালতে এবাৰ ঘূৰি লওঁ তাৰপিছত ভিতৰত গৈ আছো। ইয়াত আহি পেলাই মানে ফিল্ডটোৱে বেলেগ হৈ গৈছে। আৰু গাইস এফালে ওপৰ সাইডৰ ভিউটো চাওক, সঁচাকৈ বহুত ধুনীয়া জেগা। আপোনালোকে যদি কোনোবাই আহিম ভাবি আছে তেনেহ'লে এবাৰ হ'লেও আহক। আৰু গাইস আজি হ'ল সানডে কাৰণে আজি মানুহ বহুত হৈছে, এফালে গাড়ীৰ পুৰা ভিৰ হৈ আছে আৰু চাৰিওকান্ত ঘূৰা হৈ গ'ল। এতিয়া যাম আমি ভিতৰত আৰু ভিতৰৰ গোটেইখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম, আপোনালোকে চাওক। ওকে গাইস এতিয়া ভিতৰত গৈ আছো আৰু ভিতৰৰ যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ওকে গাইস এতিয়া আমি মন্দিৰৰ ভিতৰত আহিলোঁ আৰু যিমান পাৰোঁ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। আৰু মন্দিৰৰ ভিতৰত অহাৰ পিছত সঁচাকৈ তাৰ ফিল্ডটোৱে বহুত বেলেগ হৈছে আৰু আপোনালোকেও যদি কোনোবাই আহিম ভাবি আছে এবাৰ হ'লেও এই মন্দিৰ দৰ্শন কৰক। আমিও বহুত দিনৰ পৰা আহিমকৈ ভাবি আজি ফাইনেলি আহিলোঁ। আৰু ইয়াৰ ওপৰ চাইডে দেখিছে ছবিবোৰ সঁচাকৈ বহুত ধুনীয়া আঁকিছে ছবিবোৰ। মানে কি হয় সমানত আৰ্ট কৰাতকৈ ওপৰ চাইডে ওপৰফালে মূৰ কৰি পেলাই তেনেদৰে ইমান ধুনীয়াকৈ অঁকাটো বহুত সঁচাকৈ টান কাম। আৰু গাইস এয়াই আছিল মন্দিৰৰ ভিতৰৰ পৰিৱেশ আৰু এতিয়া আমি যাওঁ বাহিৰত। ওকে গাইস এতিয়া আমি বাহিৰত আহিলোঁ আৰু বাহিৰ ফালৰ পৰা এবাৰ চাই আকৌ এতিয়া গাড়ী গুৰিত যাওঁ। আৰু যাবলৈতো মন যোৱা নাই কিন্তু অহা বহুত সময় হ'ল সেইকাৰণে যাওঁ আৰু।
শ্বুট হৈ আছে আমাৰ পাৰ্থই ফটো উঠি আছে আৰু গাইজ আমাৰ মন্দিৰ চোৱা হৈ গ'ল এতিয়া মন্দিৰৰ পৰা আমি আহিলোঁ ইয়াতে ৰখিছোঁ ইয়াতে আমাৰ ইয়াৰ খানা পিনা যোগাৰ কৰা হৈছে ওকে গাইজ এতিয়া কথাটো মানে খোৱা বোৱা পৰা ৰেডি হৈ আছে আৰু এতিয়া আমি পৰঠা খাই আহোঁগৈ আমাৰ বেচা লাষ্ট কৰি হাঁহি আছে এতিয়া যাওঁ ভোক লাগিছে অলপ গৈ পেলাই আগত গৈ পৰঠা খাই আহোঁগৈ তাৰপৰা আপোনালোকক লগ পাই আছোঁ আৰু এইফালে আহি গ'ল আমাৰ পৰঠা আৰু এইফালে সুমন আৰু বেটা বহি আছে সিহঁতলৈ আহিলে একেলগে খাই দিওঁ এতিয়া খেলিম ক্ৰিকেট ইয়াক লগ পাইছিলোঁ ইয়াৰ সৈতে এতিয়া ক্ৰিকেট খেলিম অ'কে আৰু যেতিয়া চবৰ পৰা জানিম মন্দিৰ চাই কাৰ কেনেকুৱা লাগিল বলক ভিডিঅ'টো এতিয়া চাই থাকক ভাল লাগিল মন্দিৰ চাই বৰ ধুনীয়া লাগিল মন্দিৰ চাই আগলৈ আনিবলৈ আমাক তোমালোকক আশীৰ্বাদ কৰিছোঁ আপোনাৰ মন্দিৰ চাই কেনেকুৱা লাগিল বহুত ভাল লাগিলে বহুত ভাল পালোঁ আৰু আছে বাবা কেনেকুৱা লাগিল বৰ্তা ধুনীয়াকৈ ৰান্ধি আছে বৰ্তাই আমি ভালকৈ খিচিৰি এখন খাবলৈ পাম বুলি আশা কৰিছোঁ বৰ্তা আপোনাৰ বনাই কেনেকুৱা লাগিছে ইয়াত লগ পাইছোঁ মানে ইয়াৰে হয় নগাঁৱৰ আৰু ই আমাক ক্ৰিকেট খেলিবলৈ লগ লৈ আছে ন তুমি আমাৰ লগত ক্ৰিকেট খেলিবা ই আমাৰ লগত ক্ৰিকেট খেলিবৰ কাৰণে ৰখি আছে কিবা এটা কৈ দিয়া হয় নেকি তোমাৰ নামটো কৈ দিয়া আৰু তুমি ক'ত পঢ়া কোন ক্লাছত ওকে গাইজ খানা পিনা হৈ গ'ল আমাৰ এতিয়া সেই গাড়ীত বহিছোঁ অকণ ওকে গাইজ আমাৰ মন্দিৰ চোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰত আহি আছোঁ আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে এটা ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া সময় হৈ গ'ল 4টা বাজি গৈছে আৰু আমি মন্দিৰৰ পৰা ওলাই আহিছোঁ আমাৰ ঘৰলৈকে চাগে 1 ঘণ্টা লাগিব ইয়াৰ পৰা এতিয়া আমি দেখাম দেখাম ভিডিঅ' ষ্টাৰ্ট আছে তো গাইজ ইমানেই আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব তো গাইজ আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম আকৌ এনেকুৱা ভিডিঅ'ত বনাবলৈ মই চেষ্টা কৰিম এইফালে জেগাটো চাওক মজা লাগিছে জেগাটো এতিয়া আমি আহি পেলাই কলিয়াবৰ পাৰ হৈ আহিলোঁ ওকে গাইজ আজিলৈ বাই বাই থেংকছ ফৰ ৱাচিং ট্ৰেভেল উইথ দীক্ষিত